গাইজ আজি লকডাউনত এটা বৰিং মানে ব্লগছ আপোনালোকে চাগে বৰিং পাব। চ' গাইজ বৰিং নাপাব, কথাখিনি প্ৰথম কথা বৰিং নাপাব হা। মানে আজি ছাদৰ ওপৰত মানে পানী চানী বহুত জমা হৈ গৈছে যোৱা ৰাতি বৰষুণত। চ' মানে সেইটো পানীটো উলিয়াবলৈ আহি আছোঁ। মানে প্ৰব্লেমটো হৈছে কি এইখিনি ঠাইখিনি অলপ ডাউন হয় আৰু ছাইডটোত যিখিনি বাউণ্ডাৰী আছে মানে বাহিৰত আউটলাইন যিটো পাইপৰ কানেকশ্যন আছে সেইখিনি মানে ওপৰত হয়। চ' মানে ইয়াৰ পানীটো ওলাই যোৱা নাই। আৰু এইটো প্ৰব্লেম মানে আজি নহয়, আগতে হৈছিলে 2-3বাৰমান আগতে মানে সিঁচি পেলাই মানে ছাইডত য'ত আউটলাইনটো আছে তাতে দি দিছিলোঁ। আৰু এইটো কৰি থাকিব এতিয়া মন নাই মানে। চ' মানে ইয়াতে ড্ৰিল মেচিন লগাই এটা কিবাকৈ পুটা চুটা কৰি তলত মানে ডাইৰেক্ট যাতে পানীটো মানে পেলাই দিব পাৰোঁ সেইটো চেষ্টা কৰি আছোঁ। গাইজ ভিডিঅ'টো আপোনালোকে আমাৰ মাজত থাকক, ভিডিঅ'টো চাই অলপ হ'লেও মানে ভাল পাব। মই মানে কৈছোঁ কাৰণ কিয় কি ক'ম কাৰণ কিয় একো নাই, থাকক আমাৰ লগত থাকক। উৎপল আছে মোৰ লগত। উৎপল মোৰ বহুত মানে ভাল ফ্ৰেণ্ড আৰু বহুত কাম জানে ৰেষ্টুৰেণ্টত, বিশেষকৈ ইণ্ডিয়ান চাইনিজ যি লাগে এভৰিথিং। আৰু ইয়াৰ ৱাইফ যোনে হ'ব কিন্তু সঁচাকৈ দেই বহুত ভাগ্যৱান হ'ব। এভৰিথিং জানে, এভৰিথিং মানে দেখাত কিবা ক্ৰেডিট নোহোৱা যেন লাগে, কিন্তু যেতিয়া মানে দোকানত কাম চাম কৰি থাকে, এই এখন দোকানত কাম কৰে, সেইখন নাম্বাৰো মই মেনশ্যন নকৰোঁ দোকানখনৰ, পাছত কেতিয়াবা কৈ দিম। চ' মানে ভাল লাগে তাৰ। এতিয়া আজি মোৰ লগত আছে, এই নগাঁৱত ঘৰ, আজি মোৰ লগত অলপ চাথ দিছে, মোৰ লগত ভাল লাগিছে। চ' এতিয়া কামটোত আমি আগবাঢ়োঁ, ব'লক আপোনালোকে আমাৰ ক'ত সেইপিনে যাবি, লাহে লাহে যাবি দেই, চেফটিকে হা। মইতো ইয়াত ভিডিঅ' বনাইছোঁ, তইতো কাম কৰিব লাগিব, তথাপিতো তোক হেল্প কৰিম, টেনশ্যন নল'বি। এনেকুৱা আৰু বিলত কাম কৰিছে, ড্ৰিল মেচিন লগাইছে, দেখুৱাই আছোঁ আপোনালোকক। সঁচাকৈ আমাৰ গাঁও মানে সঁচাকৈ গাঁও মানে গাঁৱেই। হাজাৰ হ'লেও 1200 তল বুলি এটা কথা আছে। যিমান ক'ৰবাত কিবা ৰাখিলেও মানে এটা প্ৰব্লেম থাকবই, মানে হাজাৰ কিবা হওক। এতিয়া আমাৰ গাঁৱত টেনশ্যন নাই আৰু যিমান দিন হ'লেও বানপানী হ'ব পাৰে, কিবা হ'ব পাৰে, পানী আহিছে গৈছে, এতিয়া সিঁচবা লগা কোনো কথা নাই তাৰমানে। আৰু ৰুমত আৰু এটা কথা বিশেষকৈ মই গুৱাহাটীতো মানে বহুত ইউটিউবতো পালোঁ, আমাৰ কিছুমান ইউটিউবাৰ ঘৰত পালোঁ যে ঘৰৰ ভিতৰতে মানে বহুত নালা চালাৰ পানী, কিবা কিবি মানে বহুত কেঁচু চেঁচু কিবা কিবি সোমাই গৈ কিবা কিবি হৈ যায়। কিন্তু আমাৰ ঘৰত আজি আমি কিমান বছৰ, আজি মোৰ 22 বছৰ ৰানিং চলি আছে, ঘৰৰ ওচৰতে নদী, সন্মুখতে নদী, ইমান ডাঙৰ পানী হয়, ইমান মানে গাঁও ওচৰ চাৰিওপিনে হয়, কিন্তু আমাৰ ঘৰত কেতিয়াও, ঘৰৰ ভিতৰত কেনেকুৱাও মানে পানী কেতিয়াও হোৱা নাই। মানে ইয়াত মানে মই মোৰ ফ্ৰেণ্ডৰ ঘৰতো গৈছোঁ, মই ফাৰ্ষ্ট টাইম দেখিছোঁ তেনেকুৱা। গুৱাহাটী মহানগৰী কি বিশাল, ঘৰত দেখিলে মানে বা কি ধুনীয়া ঘৰ, কি ধুনীয়া ফুল, কি ধুনীয়া, কিন্তু ঘৰৰ ভিতৰত যেতিয়া পাব এই কিটচেনৰ পৰা বেডৰুমৰ পৰা চবখিনি পানীয়ে পানী মানে অকল। চ' কেতিয়াবা ভাবোঁ মানে নিজকে গাঁও বুলি ক'লে প্ৰাউড ফিল কৰোঁ সঁচাকৈ। চাদৰ অৱস্থা চাব না গাইজ, ল'ৰালিতে ধেমালিতে জোকাইছিলোঁ তোক মৰমতে। বঢ়িয়া বঢ়িয়া ধেমালি ভাল লাগে, কিবা পানী চানী খচি ভাল লাগে। কিন্তু ইয়াৰে কি পানী খচিম, বিচাৰিলোঁ মোৰ পানী চল বছ কি ক'লি। আমাৰ ছাৰক বোলে কিবা যোগাৰ লাগে, সেয়া যোগাৰটো দি লওঁ এতিয়া, কি লাগে। অ' ভাই হৈছে না, অ' ভাই শুনাই পোৱা নাই একো, মানে পূৰা কামত বিজি আৰু। চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইণ্ডিয়াৰ মানে ৱৰ্ক চলি আছে, বহুত মানে বিল আহিব। চ' মানে চাহ ঠাণ্ডা হ'ব কি, তাতে কি হ'ল আৰু খাম আৰু হা, ঠাণ্ডাহে হ'ব, তাতে কি হ'ব। কি চাহ খাই আকৌ আহিবি, ব্লগিংটো কি হ'ব আমাৰ এতিয়া, ৰাখি থ'ম নেকি চাহটো খাই আহি, আৰু মানে কি কৰি লাগি যাম কামত, নে চাহ খোৱাখিনি চব উঠাই দিম, উঠাই দিব পাৰি গৈ ন। ছাৰ আহক, লাহে লাহে আহিব, স্পাইডাৰমেন জি লাহে লাহে আহিব। অ' আগে আৰে বাবা, কোনে তো কামাল কাৰ দিয়া ৰে বাবা। ধেমালি কৰি ভাল লাগে। আৰু এটা কথা দিয়ক গাইজ, মানে কেনেহেন জানে কথাটো, মই লিখিত মাৰি ভিডিঅ' বনাব সঁচাকৈ, যদিও প্ৰথমতে তাই কৈছিলোঁ এই কিবা ভাল নালাগে, কিবা এটা ভাল নালাগে, মুঠতে কি ভাল নালাগে নাজানো। চ' আমাৰ ভাষাটোৱে বেষ্ট, আমি বৰপেইটা হৈ থাকিম, কিন্তু আৰু আহোমতো হ'ব নোৱাৰোঁ। আৰু লিখিতটো মানে আৰু ক'লোৱে যেনিবা লিখিত, এটা যিমান দিন হ'লেও গম পাই, ই কিবা লিখিত চলি নহয়। এতিয়া আমাৰ ছাৰে লিখিত ক'ব, চাব কিবা এটা কৈ দিব আপোনালোকৰ কাৰণে। চ' গাইজ মানে কেনেকুৱা, মোৰ লিখিতটো বেছি ভাল নহয়, কিন্তু আমাৰ নগাঁও উৎপল ইহঁতৰ ভাষাবিলাক শুনি বহুত ভাল লাগে, জিভাখন মানে পাক মাৰি কয় কিবা এটা, ঐ কি হ'ল এনেকুৱা আৰু, আকৌ কি হ'ল, আহিবিনে যাবিনে খাবিনে, মানে বহুত ভাল লাগে আৰু কিবা এটা। চ' শুনকচোন কিবা এটা ক'ব উৎপলে।
হাই ফ্ৰেণ্ড, ইয়াৰ বাহিৰ ব্লগটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে জানেই যিবিলাক লাইক কমেণ্ট যিবিলাক ভাল পায় ইয়াক কিমানখিনি ভিডিঅ' চাই ভাল লাগে তাক ক'ৰবাত কমেণ্ট কৰি জনাব। থেংক ইউ গাইজ। থেংক ইউ অলপ লাজ কৰিছে একচুৱেলি কথাটো মানে ই কেনেকুৱা টাইপৰ ই মানে খোলা কথা ক'ব গ'লে ই মানে মানুহৰ লগত মানে ঠিক এই কেনেকুৱা আৰু মানে ভালকৈ কথা পাতি অলপ টান পায় নতংকি টাইপত মানে অলপ ভাল পায় ইয়াৰ মানে অলপ মানে এইটো বেছি আৰু নতংকি গিৰিটো বেছি নাই একো নাই ল'ৰাটো ভালে অলপ ধেমালি ফূৰ্তি কৰে চ' ভাল লাগে একো নাই এনেকৈ চলি যাম নে কি ব্ৰ এতিয়া কি টাইটানিকখনৰ কামটো কি হ'ব আমাৰ চাহ খাই এতিয়া তলত যাম আমাৰ ফ্ৰেণ্ডছ আছে তলত চাহ বনাইছে চাহটো খাম আকৌ আহিম ওপৰত বল নেকি এইফালে নাযায়, এইফালে যাওঁ, এইফালে গ'লে সোনকালে কম দিয়ে। পাগল নেকি বে ক'ত এইপিনেদি যাবে এইফালে গ'লে সোনকালে পাই যাম ৰে, গম অ' আচ্ছা সোনকাল পাবি আমি যাম তলত এয়া তলত যাম আমি এয়া এইটো ৰুমত মেজ ৰুমত যাম তলত যাম এয়া কিন্তু তলত এইপিনে যাম বুলি ভাবিছোঁ। সোনকাল পাম মানে সোনকালে পামগৈ এইফালে গ'লে। তোৰ আইডিয়াটো বেয়া নহয় একচুৱেলি সঁচাকৈ দেই বহুত ভাল লাগে আই লাইক ইউ গ্ৰীণ মেচিনৰ কি এটা কৰোঁ নেকি মানে ঢুকি নাপায় তাৰ বাকী ঢুকি নাপায় মানে আচ্ছা আচ্ছা এনে কামটো ছাকচেছ হ'ব ন হ'ব বাৰু কথা নাই এই গাইজ ইমান দূৰৰ পৰা অতিথি আহিলোঁ চাহ দিছে এয়া ষ্টিলৰ গিলাচত বেয়া নহয় বাৰু ঠিকে আছে চলি যাব অ' ভাই নাইচ নাইচ এই চাহটো মজা দিছা দেই হালধি চালধি বঢ়িয়া হৈছে এই খাই পাঁচফোৰণ অলপমান কম হৈছে আদা চাদা বঢ়িয়া দিছা পাপতে মজা ঐ বঢ়িয়া কি চাহ তাহ খাই ওপৰত আহি আছোঁ কাম কৰবা শিখৰ ব্ৰ আছে কিন্তু মিলাব লাগিব মিলা লগ হামেশা সোৱাদকে দে শিখৰ কিন্তু বেয়া বস্তুটো বিৰাট বেয়া আপোনালোকে যোনে যোনে নাখায় নাখাব আৰু খোৱাবলৈতো কেতিয়াও চাগে এৰিব নহয় চবেই কিয় খাব লাগে বে তোৰ কি ল'ৰা ছোৱালী হ'লে তই খোৱাবি তইতো দেউতাক হ'লে তই নোখোৱা তইতো নোখোৱা নিজে ভুল কৰিছ বেলেগতকৈ ভুল কৰিব লাগে মইতো ভুল কৰিছোঁ এতিয়া পস্তাই আছোঁ কিন্তু বেলেগক মানা কৰিম নোখোৱাবোৰতো নাখাবাই এইটো জানো আৰু যদি যিবিলাকক খাই আছা কমাই দিয়া অলপ সঁচাকৈ মই কিন্তু বিশেষ প্ৰব্লেম পোৱা নাই এই দাঁত চাটত মানে প্ৰব্লেম আৰু মানুহ চানুহে অলপ মানে বেয়া পায় আৰু চিকৰ টিকৰ খালে বিশেষকৈ ছোৱালী মানুহে বহুত বেয়া পায় কিন্তু এটা কথা আজিকালি ছোৱালীবিলাকক খায় এইটো সঁচা কথা কিন্তু বেছি চব ছোৱালী নাখায় 30% ছোৱালী বা 13টা বা মাইকী মানুহে খায় কিন্তু সঁচাকৈ আমাৰ নাৰায়ণ পূজাৰ জখাৰ ভোগ বনাই আছে ধুনীয়াকৈ খাম প্ৰসাদ ল'ম ইফালে নিব নিৰ্মালী দাদা নিৰ্মালী চবেই পাব অঁ আশীৰ্বাদ দিব এটা ধুনীয়াকৈ কেক কাটেগা চবে বাটেগা এটা আশীৰ্বাদ দিব জয় শিখৰৰ পৰা ৰজনী হওক ৰজনী বেয়া হৈ যাব নালাগিব নালাগে খাই দিওঁ এইখিনি নালাগে খাই দিওঁ মই খা বঢ়িয়া এই গোটেইখিনি নাখাবি পাছত লাগিবতো এই গাইছ মস্ত ৰ'দ দিছি মানে বিৰাট ৰ'দ দিছি আমি মস্ত বুলি কওঁ কথাটো হ'ল কি এটা বস্তু আপোনালোকক দেখাওঁ হয়তো বহুতে নাজানে চাগে আৰু জানাবিলাকেতো জানে সেইবিলাকতো আৰু কোনো মেটাৰ নহয় এই যিটো বস্তু আছে এইটো এটা বস্তু কলৰ মানে হা এইটো কলত মানে কলগছ যে থাকে এই কলগছবোৰ মানে চিৰি মানে ফালি মানে শুকাবলৈ দিছে আৰু এতিয়া যেতিয়া বহুত ভালকৈ শুকাই যাব তেতিয়া মানে এইটো জুই লগাই দিব জুই লগাই পেলাই যিটো তাৰ ছাইখিনি ওলাব ছাইখিনি মানে এয়া যিখিনি জাবৰ জোঁথৰ জুই লগোৱাৰ পাছত ওলাই ছাইখিনি মানে সেই বস্তুটো এই যিখিনি জাবৰ জোঁথৰখিনি থাকে সেইখিনি মানে খাৰে এটাত লোৱা হয় আপোনালোকে খাৰেটো কি বুলি কয় কমেণ্ট কৰি জনাব আমি খাৰে বুলি কওঁ এই ভাত চাত চেকিলে যে মানে দিয়ে আৰু এতিয়াতো ভাত চেকা চিষ্টেমটো চাগে নোহোৱাই হৈছে তথাপিতো এয়া যে মানে খাৰে বুলি কওঁ আমি সেইটো বুজি পাইছে চাগে সেই খাৰেটো দি পেলাই ওপৰত মানে পানী দিয়ে আৰু সেই পানীটো লাহে লাহে তলত যে যাই থাকে সেইখিনি মানে এটা সাজত মানে ধৰি লোৱা হয় মানে ৰাখি লোৱা হয় অৰ্থাৎ ফিল্টাৰ চিষ্টেমত আৰু তাৰপাছত সেই বস্তুখিনি মানে কলাখাৰ বুলি যিটো কয় সেই বস্তুটোৱে কলাখাৰ মানে অৰিজিনেল লোকেল যিটো কলাখাৰ সেইটো মানে কলাখাৰ তেনেকুৱাকৈ মানে বনোৱা হয় কিবা বোলে এই হিচাপ কৰে বোলে চ' এই বাঁহৰ কিবা শুকান কামি একডাল দিছোঁ ত' হিচাপ কৰিব এইটো ল ময়ো যামি তাই পিনে ঐ মোবাইলটো আকৌ পানীতে পৰে নেকি মোৰ আকৌ বানপানীত মোবাইল বহুতটা ভাবিছে মানে জীৱনত বহুত মোবাইল হৈছে তাৰে ভিতৰত এটা কথা মোৰ লাভা X38 বুলি মোবাইল এটা আছিলে সেইটো মোবাইল পানীত পৰাৰ পাছতো 3 বছৰ চলাইছোঁ 24 ঘণ্টামান পানীত পৰি আছিলে মানে আজি ধৰি লওক 5টা বজাত পৰিছে আবেলি আৰু অহাকালি মানে 6:30-7টামান বজাত ৰাতিপুৱা গৈছে তাৰপাছতো মই বজাৰত ৰিপেয়াৰিং কৰি পেলাই মানে চলাইছোঁ 3 বছৰ আচৰিত
আৰু হাতুৰি মানে ইয়া কামত লাগে চ' এইটো ইয়াক দি দিওঁ মানে ভাল লাগে কিবা পানী চানী খচি অলপমান আৰু এয়া যে বহুত দিন হৈ পানী চানী যে মানে মথাউৰি চথাউৰিত ওলায় সেইবিলাকো মানে কেতিয়াবা মানে চাই ভাল লাগে একচুৱেলি আৰু খচি পিনিও ভাল লাগে কিবা কিন্তু আজিকালি মানে অসমত বানপানীৰ সমস্যাটো মানে বহুত বেছি হৈ গ'ল চ' বহুত মানুহ মানে বানপানী ভুক্তভোগী হৈ আছে একচুৱেলি এইটো ভাল লাগিলে কি হ'ব আমাৰ দেখিব বা খচিব পানীটো ভাল লাগে কিন্তু তাৰ ফলত বহুত মানুহৰ প্ৰব্লেম হয় চ' এইটো নহওক আৰু এইটো যাতে লাহে লাহে মানে কমি যায় সেইটো আশা কৰোঁ আৰু কি ক'ম আৰু পানীৰ কথা বিশেষ আৰু পানীৰ লগত আৰু বিশেষ নালাগো আৰু কথাটো হ'ল কি মানে মইতো ভিডিঅ' বনাই আছোঁ কামটোত চাগে টাইম লাগিব মানে বহুত টাইম লাগি যাব কামটোত চ' এতিয়া মই তাৰ লগত অলপমান এইটো লগাব চেষ্টা কৰোঁ আৰু কামখিনি পটাপট ক্লিয়াৰ কৰোঁ আবেলি আকৌ মই ফাৰ্মাচীত যাব লাগিব নহ'লে টাইমেই নহ'ব ৰুম চাফা কৰিব আছে বহুত কাম আছে চ' গাইজ আজি আপোনালোকক ইয়াতে এৰিম নেক্সট ভিডিঅ' পাব আপোনালোকে সঁচা কথা কৈছোঁ মই মোবাইলেৰে ভিডিঅ' বনাই আছোঁ বৰ্তমান GoPro কিনা নাই কেমেৰা কিনিম বুলি ভাবিছিলোঁ আগত আহি গ'ল লকডাউন পইচা পাতি চবখিনি ৰেডি আধা শিখৰ ঘৰতে গ'ল আধা যাওঁ নাই বাৰু কিন্তু এক্সাম্পল আৰু কি বুলি কয় বেয়া চেয়া নাপাব আৰু এই ভিডিঅ'টো এইখিনিয়ে আৰু আপোনালোক দেখাবলৈ ঘৰুৱা ভাষাত নিজৰ হিচাপে কেনে পালে কমেণ্ট কৰি জনাব গাইজ বাই বাই টাটা